বন্ধুসকল আপোনালোকে চাই আছে মোৰ চেনেল মিষ্টাৰ ট্ৰেভেলাৰ মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ পুনৰ এবাৰ মানে বন্ধুসকল আজি ভাবিলোঁ এই ধুনীয়া ঠাইখিনিতে মানে ভিডিঅ'টি মানে আৰম্ভ কৰোঁ মানে বন্ধুসকল এতিয়া আহিলোঁ সেই ঠাইখিনিত তো এতিয়া পামেই আৰু গৈ তো এতিয়া বিশালত সোমালোঁ তো এতিয়া বিশালৰ ভিতৰত আহিলোঁ তো চাব পাৰে এইবিলাক কাপোৰ খুব ধুনীয়াকৈ ইয়াত সজাই থোৱা আছে তো এই কাপোৰখিনিৰ দামটো হ'ল 99 মাত্ৰ লেডিছৰ কাপোৰ তো ইয়াৰ পৰা চাব পাৰে এইবিলাক খুব ধুনীয়াকৈ 359 এইবিলাক লেডিছৰ কাপোৰ থোৱা আছে মানে এইবিলাক হ'ল লেডিছৰ শ্বুজ তো বিভিন্ন ৰঙৰ ইয়াত মানে জোতাবিলাক আছে খুব ধুনীয়াকৈ বিভিন্ন ৰঙৰ বিভিন্ন সাইজৰ আছে তো এতিয়া এইবিলাক চাব পাৰে এইবিলাক হ'ল বেগ লেডিছ বেগ এইবিলাক তো চাব পাৰে আৰু খুব ধুনীয়াকৈ এইবিলাক সজাই থৈছে এইবিলাক তো এইখিনি কাপোৰ চাব পাৰে মানে লাইটিং কৰি থৈ দিছে তেতিয়াহে মানে কাষ্টমাৰে বেছি মানে গুৰুত্ব দিব এইবিলাক কাপোৰত তো ভাল বাৰু আইডিয়াটো ভাল লাগিছে তো এইবিলাক চাব পাৰে এইবিলাক মানে ট্ৰেক শ্বু টাইপ কিবা এইবিলাক লেডিছৰে হয় চাগে তো 499 এইবিলাকৰ দাম তো এইবিলাক মানে টেমা থৈ দিছে এইবিলাক তো এইবিলাক ইলেক্ট্ৰনিক বস্তু হয় বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক বস্তু আছে এইবিলাক হ'ল মানে পৰ্দাত লগাই মানে ৰুমত লগাই খুব ধুনীয়া লাগে এইবিলাক ৰুমত কিবা মানে ৰছী টাইপ বস্তু হয় ওলমি থাকে আৰু খুব ধুনীয়াকৈ তো এইবিলাক হ'ল পৰ্দা একেলগে আছে এইবিলাক বস্তুটোৰ দামটো চাওক এইটোৰ দাম হ'ল 330 টকা প্ৰায় তো এইবিলাকৰ দাম 330 টকা তো এইবিলাক হ'ল গাৰু তো ইয়াত গাৰু আছে বিভিন্ন ৰঙৰ আছে বিভিন্ন ধৰণৰ আছে তো এইবিলাক 99 মানে দাম হয় এইবিলাকৰ এটা গাৰু তো বিছনাৰ লগত মিলাই ল'ব পাৰে তো এইবিলাক হ'ল মানে এইটো হ'ল পুতলা তো মানে খুব ধুনীয়াকৈ শুই আছে মানে বস্তুবিলাকৰ ওপৰত তো ভাল লাগিছে তো বহুত পুতলা আছে এইবিলাক চাই পেলাই নিব পাৰে তো এইবিলাক হ'ল মানে 99ত আছে এইবিলাক মানে খেলিব পৰা বস্তু আৰু বাচ্চাবিলাকে তো এইবিলাক খেলিব পাৰে তো যদি কোনোবা বাচ্চাই যাই আছে তো চাওক বিভিন্ন ধৰণৰ বস্তু আছে এইবিলাক তো এইবিলাক হ'ল কলম তো বহুত ধৰণৰ কলম আছে ইয়াত তো বহুতো কলম আছে এইবিলাক চাব পাৰে কাঠ পেঞ্চিল আছে কলম আছে তো এইবিলাক হ'ল মানে কাৰ্গো পেন তো এইবিলাক বাচ্চাবিলাকৰ কাপোৰ চাওক এইবিলাক জোতা বাচ্চাবিলাকৰ তো এতিয়া চাওক এইবিলাক ৰং মানে আমি যে ড্ৰয়িং কৰোঁ তো তেনেকুৱা ৰং এইবিলাক হ'ল ৰবৰ মানে স্কুলীয়া বস্তুবিলাক আছে আৰু এইবিলাক কলম তো মই ভাবিছোঁ মানে এই ৰংটো মানে ইমান ডাঙৰ ৰং মানে এই ৰংটো দামটো হ'ল 199 তো লাগিব বাৰু ইমান ডাঙৰ ৰং হয় তো নখোলোঁ বাৰু এতিয়া নলওঁ যিহেতু নখোলোঁ তো এটা পেকেট খুলিম বাৰু পিছত চাম খুলি পেলাই ভিতৰ ফালে তো এইটো খুলিছোঁ চাওক এইটো মানে ভাল লাগিছে তো এই কলমকেইটা ল'ম বুলি ভাবিছোঁ মই যিহেতু মানে মোৰ কলমৰ প্ৰয়োজন আছিল তো 5টাৰ দাম হ'ল মানে 50 টকা তো এটাত 10 টকাকৈ পৰিছে আৰু তো এতিয়া চাব পাৰে এইবিলাক মানে সৰু ল'ৰাবিলাকৰ মানে টি চাৰ্ট আছে চাৰ্ট আছে আৰু এইটো কাপোৰ চাওকচোন বাচ্চা কাপোৰ হয় এইটো মানে 49ত দিছে কাপোৰটো ভাল লাগিছে মানে USA লিখা আছে মাত্ৰ 50 টকাত দিছে কাপোৰটো তো ভাল লাগিছে তো চাব পাৰে মাত্ৰ 49 তো ইফালে চাব পাৰে 79 আৰু 89ত এইবিলাক কাপোৰ দিছে এই হাফ পেণ্টটো হয়তো 79 নহয়তো 89 হ'ব পাৰে আৰু ভাল লাগিছে তো এইবিলাক হ'ল কিটচেনৰ বস্তু চাব পাৰে এইবিলাক কুকাৰ আছে আৰু কিবাকিবি আছে আৰু এইবিলাক কিটচেনৰ বস্তুবিলাকৰ নাম নাজানো বাৰু তো এইবিলাক হ'ল মানে জাৰ্ণি কৰোঁতে মানে ইউজ হোৱা বেগ এইবিলাক দাম আছে 2000 3000 তো এইবিলাক হ'ল আকৌ কিটচেনৰ বস্তুবিলাক হ'ল এইবিলাক আপোনালোকে ইয়াত মানে বস্তুবিলাক বনাব পাৰে আৰু তো এইবিলাক মানে কিটচেনৰ বস্তু এইবিলাক গোটেই কিটচেনৰ বস্তু চাব পাৰে কিমান টেষ্টি কিটচেনৰ বস্তু আছে এইবিলাক বাটি চামুচ তো এইবিলাক আছে আৰু বহুত এইবিলাক মানে চুৰি আছে তো এইটো হ'ল মানে হট কেছ তো ইয়াত গৰম কৰি ৰাখিব পাৰে বস্তু তো ভাল লাগিছে বাৰু তো এইবিলাক চাব পাৰে আমাৰ জেন্টছৰ মানে জোতা আছে ইয়াত তো এইবিলাক চেণ্ডেল হয় তো পুমাৰো আছে চাগে ইয়াত তো এইবিলাক চাব পাৰে 249 দাম তো ভাল লাগিছে জোতাবিলাক মানে এতিয়া মানে চাব পাৰে এইটো হ'ল মানে জেন্টছৰ মানে চাৰ্টটো দামটো হ'ল 699 700ত পাই যাব আৰু প্ৰায় তো এইটো হ'ল মানে জেকেট যিটো ঠাণ্ডা আহিছে তো এইবিলাক ওলাইছে আৰু জেকেট 499ত তো এইটো কাপ মানে মই ভাবিছিলোঁ যে ৰেষ্টুৰেণ্টত পোৱা কাপটো নেকি মানে এটা কাপত চাহ দিয়ে যেন ৰেষ্টুৰেণ্টত তো সেইটো বুলি ভাবিছিলোঁ কিন্তু নহয় এইটো নিচিনাই আৰু এইটো খালি কালাৰটো বেলেগ আৰু ডিজাইনটো বেলেগ তো ভাল লাগিছে তো এতিয়া চাব পাৰে এইবিলাক বিস্কুট তো হয় বিস্কুটো পোৱা যায় এইবিলাকত মানে বিশালত আহিলে বিস্কুটো পাব আপোনালোকে খোৱা বস্তু আছে কিবাকিবি তো এইবিলাক হ'ল মানে জাবৰ পেলোৱা এইবিলাক জাবৰ পেলোৱা বস্তু প্লাষ্টিকৰ সামগ্ৰী এইবিলাক তো বহুতো আছে আৰু এইবিলাক চাব পাৰে এইবিলাক পানী বটল আছে প্লাষ্টিকৰ সামগ্ৰী আৰু এইবিলাক এইটো হ'ল মানে ফুল ৰোৱা
বিভিন্ন আচাৰ আছে, চচ আছে, মানে খোৱা বস্তু আৰু এইবিলাক মানে ইয়াত মানে চিপছৰ পেকেট আছে, মিক্সাৰৰ পেকেট আছে, জালমুড়ি পেকেট আছে, মানে সকলো আছে আৰু। তো এতিয়া বাহিৰৰ পৰা অকণমান দৃশ্য চাওকচোন, ৰ'দ দি আছে, মানে ভাল লাগিছে। ওপৰৰ পৰা একেবাৰে ওপৰত আছোঁ যিহেতু আমি। ক'ব পাৰে এয়াই হ'ল বিশাল। তো ইয়াত খোৱা বস্তু আছে, কাপোৰো আছে, তো গোটেইখিনি আছে প্ৰায়, চাব পাৰে খুব ধুনীয়া। তো এতিয়া চাব পাৰে ক'ত আছোঁ, একেবাৰে মানে ৰ'দৰ পোহৰ আহি আছে খুব ধুনীয়াকৈ, ভাল লাগিছে। তো বন্ধুসকল চাব পাৰে এইবিলাক হ'ল মুখত মানে লগোৱা মানে ইউজ কৰা বস্তু আৰু এইবিলাক ক্ৰীম। তো বিভিন্ন ফেচ ৱাছ আছে, এইবিলাক ক্ৰীম আছে, তাৰপিছত এইবিলাক মানে তেলজাতীয় বস্তু মানে বহুতো আছে আৰু এইবিলাক। তো এইবিলাক মানে ফেচ ৱাছ আছে আৰু এইবিলাক। তো এইবিলাক হ'ল বেবীবিলাকৰ কাৰণে এইবিলাক মানে বস্তু মুখত লগাবৰ বাবে। তো মই ভাবিছোঁ এই ফেচ ৱাছটো ল'ম আৰু এই ফেচ ৱাছটো ল'ম বুলি ভাবিছোঁ, হিমালয়া ফেচ ৱাছ। তো এইবিলাক চাউল আছে, এইবিলাক